হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো মানে মই আজি ওলালোঁ ফ্ৰেণ্ডৰ ৰুমত যোৱাৰ কাৰণে। কিয় যাম আপোনালোকক চব ক'ম, ক'ত যাম, কিয় যাম, কোনে কোনে যাম আৰু কি কৰিম ৰুমত যায়, এই চব দেখাই থাকিম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব, ক'ত কি কৰোঁ চব দেখাই থাকিম। ফাইনেলি ওলালোঁ আমি যাবলৈ ফ্ৰেণ্ডৰ ৰুমত। তো মই আছোঁ আৰু মোৰ ৰুমমেট আছে, চাকিৰুল আছে, এই আছে, দুজনে আমি যাম এতিয়া ফ্ৰেণ্ডৰ ৰুমত। সিহঁতে বহুত ফোন কৰি আছে, মানে সোনকালে যাব লাগে। আমি আমাৰ হ'লে মানে কৰিম, কাম চাম আমাৰ কাৰণে থৈ দিছে আৰু। তো আমি দুজনে যাই কামটো কৰিম আৰু কামবিলাক। তো এতিয়া চাকিৰুলে ক'ত যাবা কোৱা? হাই গাইজ, তো মানে আমার আজি মানে আমার উইন্টার ভেকেশন দিলে 10 দিন বন্ধ দিলে, তো ভাবিছো যে কিবা এটা করা যায়। তো ফ্রেন্ডে মাতিছে, তো চাও কি হয় বলো। ৰুমটো পালোঁ আৰু ফাইনেলি ৰুমটো আৰু পালোঁ। এতিয়া আপোনালোকক দেখাই থাকোঁ ফ্ৰেণ্ডৰ ৰুমত গৈ কোনে কি কৰি আছে, কি বনাই আছে। এইটো মোৰ এটা ফ্ৰেণ্ড আফতাব। হেল্ল' হেল্ল' কৈ দিয়া আফতাব। হেল্ল'। এই আফতাব আৰু এই খুশি। হেল্ল' কৈ দিয়া না লাজ পাইছে আগৰ পৰাই লাজ পাই। আৰু আছে আমাৰ এইটো এটা ৰুম, এইটো দুজনমান থাকে। তাৰপিছত আকৌ মানে এইটো এটা ৰুম, চব বিজি মোবাইলতে। এইটো জিয়াৰুল, তুমি অলপ কৈ দিয়া কিবা, হাই বুলি কৈ দিয়া। তুমি কিয় আহিছা ৰুমত কৈ দিয়া। এইটো জিয়াৰুল পূৰা ব্যস্ত, মানে ফোনত গাৰ্লফ্ৰেণ্ডৰ লগত কথা আছে। এইটো এটা টেবুল হয় পৰি। আৰু এইটো ফয়জল, ইয়াৰ ৰুমতে আহিছোঁ। হাই বুলি কৈ দিয়া এটা। হেল্ল'। আৰু এইটো আখিৰুল, হাই দিয়া। এতিয়া এইটো ৰুমত দুজন থাকে। চাওক ৰুমখন কিমান ধুনীয়া লাগিছে না, দুজন থাকে, ইয়াতে এজন। তো আৰু আছে আপোনালোকক দেখাই আছোঁ। এইটোতো ৰুমটো আগতে দেখাইছোঁ আপোনালোকক। তো কিটচেন ৰুমত যাওঁ, কি বনাই আছে ক'ত। এইটো কিটচেন ৰুম, ইমান ধুনীয়া কিটচেন ৰুম, ভাল লাগিছে। এইটো চাকিৰুল, এইটো মোৰ লগত আহিছে, আহি মানে লগাই দিছে চব্জি বনাত। এইটো মামুন, ইয়াৰ ৰুমত আহিছে, মোৰ ফ্ৰেণ্ড হয়, ভাল ফ্ৰেণ্ড। ইয়াৰ ৰুমত আহিছে, ধন্যবাদ। কি বনাই আছে মামুন? মামুন কি বনাইছে? আজি আমাক চিকেন খুৱাবা নেকি? তোমাৰ বম পাৰ্টি হৈ যাব আজি। কালি ঘৰত যাম কাৰণে পূৰা খুৱাব আজি নে? কি হ'ব আজি পূৰা কৈ দিয়া। চিকেন পাৰ্টি। আৰু কি আছে? কি আছে কোৱাচোন? চিকেন পোলাও, মামুনক কৈ দিয়া। চিকেন পোলাও, বিরিয়ানি, আর এবারে একো নাই। বহুত এনজয় আছে, বহুত মানে ফ্রেন্ড। আজি এনজয় হ'ল না ৰাতি? আজি মাথো এনজয় আৰু একো নাই। এতিয়া চব্জিটো দেখাই আপোনালোকে, আকৌ ক'ব চব্জি কেনেকুৱা, চব্জিটো চাব কেনেকুৱা, আৰু পূৰা টেষ্ট হৈ যাব, একদম মজাকৈ বনাই আছে। চাওক মজা লাগে। ইয়াতে চব্জি বনাই আছে, তো দেখালোঁ আপোনালোকক। চব্জিটো হওক, তাৰপিছত খাম আৰু চবেই একেলগে খাম, পূৰা এনজয় কৰিম, ডেন্স কৰিম, পূৰা মজা কৰিম। আজি কালি ঘৰত যাম সেইকাৰণে, তো ভিডিঅ'টো চাই থাকিব। আৰু চব্জি হৈ গ'ল, এতিয়া আমি ভাত খাম চবেই একেলগে। পূৰা ভাত খোৱাৰ পিছত অলপ এনজয় কৰিম। এটা চব্জি মজাকৈ একদম, বাতিবিলাক একদম ইমান ধুনীয়া লাগিছে বাতিবিলাক। মামুন, বাতিবিলাক ক'ৰ পৰা আনিছে? বাটিবিলাক মানে দৈৰ বাটি হয়। দৈ চাও কলেজৰ পৰা আহি এটা কয় মই ৰাস্তাত তাৰে বাটি কালেক্ট কৰি ৰাখি দিছোঁ। ইমান ধুনীয়া লাগিছে না, একদম মানে একদম কালাৰ চালাৰ চব চেম। চব্জি কোনে বাঢ়িছে চব্জিবিলাক? সেইবিলাক চাকিল বাঢ়িছে। হয় নেকি? পূৰা সমানকৈ বাঢ়ি দিছে একেবাৰে। অ'কে, আমি খাই থাকোঁ। সকলোৱে ভাত খাবলৈ ৰেডি হৈছোঁ, ইয়াতে খাই আছে আৰু ময়ো বহি এতিয়া বক্স বাজাই আছে, পূৰা গান চান। আমি ভাত খাবলৈ বহিলোঁ, তো চব্জি ল'লোঁ। এতিয়া লোৱা খাই আছোঁ এতিয়া। খাই আছোঁ চবেই খাই আছোঁ। আমাৰ ইয়াত চাকিল VIP জেগা। এনেকৈ নকৰোঁ। আমাৰ খুৰ্চিত সকলোৱে মানে লাজ কৰি থাকে। এতিয়াও দেখা গৈ আছে খুৰ্চিতে লাজ কৰি আছে, মুখটো দেখুওৱা নাই মানে এতিয়াও। তো আমি এতিয়া ভাত খাই আছোঁ, ভাতটো খাই লওঁ, তাৰপিছত অলপ ডেন্স হ'ব, তাৰপিছত আকৌ ৰুমত যাম। তো ঠিক আছে, খাই থাকক আপোনালোকে। মোৰ মামুন ভালনে তোমাৰ? হোৱা নাই আৰু আছে।
এতিয়া হাতটো ধোৱাৰ পিছত অলপ ৰেষ্ট লৈ অলপ মজা চজা কৰোঁ কৰাৰ পিছতে আকৌ আমি ৰুমত যাবলৈ ওলালোঁ খোৱা লোৱা হ'ল এতিয়া বেগখন লওঁ আৰু যাওঁ বেগটো ল'লোঁ আৰু এতিয়া ইয়াতৰ লগত অলপ দেখাই কথা যাওঁ এতিয়া যাম আৰু পইচা যাম হা ঠিক আছে আকৌ আহিবা থেংক ইউ ইনভাইট কৰাৰ কাৰণে তাৰপিছত আকৌ ৰুমত যাওঁ তেতিয়াহ'লে বহুত থেংক ইউ বহুত পূৰা মানে খোৱালা আৰু ভাল লাগিল তো এতিয়া মামুন তে যাওঁ এতিয়া হেপী নিউ ইয়াৰ এভৰিৱান থেংক ইউ এইটো কি মোক দিলা নেকি তুমি সকলোৰে বাবে আছে কি মজা হেপী নিউ ইয়াৰ নিউ ইয়াৰ উইচ ফ্ৰেণ্ডে উইচ কৰিছে নিউ ইয়াৰ কাৰণে তো আপোনালোকৰ সকলোৰে থাকিল হেপী নিউ ইয়াৰ ইন এডভান্স তো থেংক ইউ ছ' মাছ মামুন সকলোকে থেংক ইউ দিলোঁ বহুত ধুনীয়াকৈ খোৱালা আৰু ভাল খোৱালা আকৌ আহিবা আহিম আৰু তে বাই সকলোৱে বাই এতিয়া আমি এতিয়া ওলালোঁ ৰুমৰ পৰা যাওঁ ওলালে এতিয়া তো বাই আপোনালোক মানে আমি ৰুমত কি কৰিলোঁ চব ভিডিঅ'টো জৰিয়তে দেখালোঁ আপোনালোকক তো ভিডিঅ'খন চাব কেনেকুৱা লাগিছে চাই যদি ভাল লাগিছে এটা কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবই আৰু থেংক ইউ ছ' মাছ